ঘৰলৈ উভতি আহিছে আৰু কিছুমান কথাৰ কাৰণে হয়তো তেখেতসকলে জংঘললৈ পুনৰ উভতি গৈছিলে আৰু আজি তেখেতসকলে মূল তিনিজন নেতা বস বিদায় আৰু বীৰখাং এই তিনিজন ওলাই আহিছে। তেখেতসকলৰ লগত 20 জনকৈ কেডাৰ আহিছে আৰু কেইজনমান কেডাৰ আছে বুলি কৈছে। তেখেতসকলে যোগাযোগ কৰিছে, সেইসকলো অতি শীঘ্ৰে আহিব। তো আমি চবে আজি আদৰণি জনাবলৈ আহিছোঁ। আমি 100% শান্তি বিচাৰিছোঁ আৰু সেই শান্তিৰ প্ৰক্ৰিয়াত যাতে কোনো ব্যাঘাত নহয়, সেইকাৰণে আজি আমি সকলো মিলি তেখেতসকলক আদৰণি জনাবলৈ আহিছোঁ। আমি বড়োলেণ্ডখন 100% শান্তি বিচাৰোঁ। অসমতো আমি 100% শান্তি বিচাৰোঁ, কাৰণ যোৱা 30-40টা বছৰ আমাৰ ইয়াত বিভিন্ন সংগ্ৰামৰ নামত, বিভিন্ন ভাইলেন্সৰ নামত আমাৰ অঞ্চলত বহুতখিনি পৰিৱেশ বিনষ্ট হৈছিলে আৰু এইখিনি সময়ত শিক্ষা দীক্ষা অৰ্থনীতি সকলো আমাৰ পিছ পৰি গৈছিলে আৰু সেইকাৰণে যোৱা BTR চুক্তি হোৱাৰ পিছত আমি চবে আশা কৰি আছোঁ এই অঞ্চলত এটা ষ্টেবিলিটি আহিব আৰু যি ইমান বছৰে আমি যিবিলাক আমাৰ সপোন আছিলে সেইবিলাকক বাস্তৱত ৰূপায়ণ কৰিম বুলি আশা কৰিছোঁ। গতিকে তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ আছিলে আৰু তেখেতে আমাক সকলো কথা কৈছিলে যে সেইটো যেনেকৈ নহওক শান্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগে। আজি তেখেতসকলে আহি গ'ল। ইয়াৰ পিছত বাকীখিনি যিটো প্ৰক্ৰিয়া এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িব। আমি শান্তি বিচাৰিছোঁ, উন্নয়ন বিচাৰিছোঁ আৰু আমাৰ অঞ্চলৰ পৰা কোনো এজন যুৱকে যাতে কোনো কাৰণত জীৱন দিব লগা নহয়, তেনেকুৱা এটা পৰিৱেশত আমি থাকিব পাৰোঁ, এই প্ৰক্ৰিয়াৰ এই কথাটোৱে আমি বিচাৰিছোঁ। BTR মুখ্য হিচাপে আপুনি কাৰ্যবাহী সফল ল'লে, তাৰপিছতে আপুনি বাৰম্বাৰ কৈছিলে চিৰ শান্তি যাতে এই অঞ্চলটোলৈ ঘূৰি আহে। এইটো আপোনাৰ কূটনীতিকভাৱে বৃহৎ সাফল্য। আপুনি এনেধৰণে আলফাকো আলোচনাৰ মাজলৈ আহ্বান জনাব নেকি আজি? নিশ্চয় আমি বিচাৰিম। মানে আজি NDP 4টা গোট চুক্তি সম্পন্ন কৰাৰ পিছত এটা সৰু গোট স্প্লিট হৈ পেলাই, স্প্লিট ঠিক নহয়, কেইজনমানে ওলাই গৈছিলে, তেখেতসকলো আকৌ ৰিটাৰ্ণ আহিল। আমি চবেই বিচাৰিছোঁ বৰ্তমান যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৃথিৱীখন যেনেকৈ আগবাঢ়ি গৈছে, ইয়াত কেইজনমান ল'ৰা 100-200 ল'ৰা জংঘলত থাকি সমাজখন আগুৱাই লৈ যাব নোৱাৰে আৰু সেই যিটো অস্ত্ৰ যুদ্ধ, ইয়াত ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰ, অসমৰ নিচিনা এখন ৰাজ্যৰ যিমানখিনি ষ্ট্ৰং পুলিচ ফ'ৰ্চ আছে বা আৰ্ম ফ'ৰ্চেছ আছে, ইয়াৰ লগত কোনোদিনে ফাইট কৰি কোনো এটা যুদ্ধত জিকিব পৰা নাযাব। সেইটো বহুত প্ৰেক্টিকেল নহয়। তো সেইকাৰণে আজিৰ সময়ত মই চবকে আহ্বান কৰোঁ আৰু বিশেষকৈ আলফাৰ কথা যিটো আপোনালোকে সুধিছে, মই পৰেশ বৰা ডাঙৰীয়াক আগতো কৈছোঁ, এতিয়াও ক'ম, তেখেতসকলে মূল খুঁটিলৈ ঘূৰি আহিব লাগে। কাৰণ অসমৰ এই দীৰ্ঘদিনীয়া সংগ্ৰাম, আমি সংগ্ৰামবোৰ সদায় ৰেচপেক্ট কৰোঁ, কিন্তু কথা হৈছে কি এই সংগ্ৰামবিলাকৰ যদি বেলেঞ্চ শ্বীট এটা ওলাই চোৱা যায়, তাত কিমানখিনি মৰিল, কিমানখিনি বাচিল আৰু এই সংগ্ৰামবিলাকৰ দ্বাৰা আমাৰ কিমান লাভ হ'ল, লছ হ'ল, তেতিয়া প্ৰায় জিৰ'ৰ ফালে দেখা পোৱা যায়। তো সেইকাৰণে আজিৰ বিশ্বায়নৰ যুগত সকলো সমাজত থাকি সুস্থিৰ এটা সমাজ গঢ়ি শিক্ষা দীক্ষা অৰ্থনীতি সংস্কৃতি সকলো দিশত উন্নয়ন হৈ যোৱাৰ কাৰণে কাম কৰাটোহে সবচে সমীচীন বুলি মই ভাবোঁ। সেইকাৰণে মই আন্তৰিকতাৰে আহ্বান জনাওঁ, পৰেশ বৰুৱা ডাঙৰীয়া আগবাঢ়ি আহিব লাগে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিবাচকভাৱে সকলো কথা কৈ আছে আৰু তেখেতে নিজে খুব চিৰিয়াছ আৰু কমিটেড এই ক্ষেত্ৰত। আৰু ভাৰত চৰকাৰত যিটো গৃহমন্ত্ৰী আছে অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতসকলো এই ক্ষেত্ৰত বহুত পজিটিভ হয়। তো এনেকুৱা সময়ত এটা ভাল এটা পৰিৱেশ আছে, যদি তেখেতসকলে আগবাঢ়ি আহে এইটো ভাল কথা হ'ব। অসমৰ স্বাৰ্থতে এইটো এটা ভাল কাম হ'ব বুলি মই আশা কৰোঁ। ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই NLD জন্ম হ'ব বুলি BTC নিৰ্বাচনৰ আগত বা এই অসম বিধানসভা নিৰ্বাচনৰ আগত শুনা পোৱা গৈছে বিভিন্ন ৰাজনৈতিক মুখৰ পৰা। তেনেকুৱা কিবা গোন্ধ পাইছে নেকি? নাই, সেইটোতো সেই সময়ৰ কথা আছিলে। আজি যিহেতু ঘূৰি আহিছে, সমস্যা সমাধান হ'ল, গতিকে আৰু আমি শান্তি নুফুৰাটোৱে ভাল। যি হৈছে ভালে হৈছে যে আজি এটা শান্তিৰ পৰিৱেশ পাবলৈ গৈ আছোঁ। ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল। ল'ৰাজন যিয়ে নহওক কিয়, এইটো বড়ো অসমীয়া আদিবাসী বুলি কথা নাই, প্ৰত্যেকজন মানৱ যিটো জীৱন সেইটো খুব মূল্যৱান হয় সমাজৰ কাৰণে। গতিকে তেখেতসকলে যে ভালে ভালে ঘৰত উভতি আহিল, এইটোৱে আমাৰ ডাঙৰ কথা। গতিকে আমি আৰু বেছি খান্দিবলৈ নাযাওঁ ইয়াত কোন আছে কোন নাই। যদি কোনোবা আছেও এই কামটো কৰিবলৈ নাপায়, মানুহৰ জীৱনৰ লগত খেলিব নালাগে। আৰু অস্ত্ৰ এখন ৰাষ্ট্ৰত পুলিচ আৰু আৰ্মিৰ হাততে থাকিব, বেলেগৰ হাতত ইলিগেল অস্ত্ৰ যাতে এখনো ইলিগেল অস্ত্ৰ নাথাকে, সেইটোকে আমি আহ্বান কৰোঁ।
তেখেতসকলক গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু গুৱাহাটীত তেখেতসকলে থাকিব আৰু বাকীখিনি তেখেতসকলৰ সদস্যসকলৰ লগত যোগাযোগ কৰি কম সময়ৰ ভিতৰত বাকী সদস্যসকলক আনাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইয়াৰ ওপৰত আলোচনা চলি আছে। আমি আহ্বান কৰি আছোঁ যে আমাৰ হয়তো 1-2 দিনত বহুতখিনি কেছ নিষ্পত্তি হ'ব। আমাৰ তাত যিটো তথ্য আহিছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু বাকী যিখিনি হাইনিয়াছ ক্ৰাইম ডাঙৰ কেছ ইয়াৰ ওপৰতো বিবেচনা কৰি আছে অসম চৰকাৰে। গতিকে এটা ভাল এটা মীমাংসা আহিব, সমাধান আহিব, সেইটো আমি আশা কৰিছোঁ। এইটো NIA হওক বা CBI হওক, যিহেতু এটা শান্তি চবে বিচাৰোঁ আৰু শান্তিটো কোনোবাই আঁকোৱালি লৈছে বা ৰেচপেক্ট কৰিছে তেনেকুৱা ব্যক্তিবিলাকৰ ক্ষেত্ৰত এইটো অলপ হ'লেও ৰিলেক্সেশ্যন থাকিব, সেইটো আমি আশা কৰিছোঁ। ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত কেতিয়া আহিব? বড়ো ৰাইজে কিন্তু মানে খুব কম সময়ৰ ভিতৰত তেখেতে হয়তো জেলৰ পৰা ওলাই আহিব। আমাৰ তাত তেনেকৈ আমি আলোচনা বিলোচনাত আমি খবৰ পাই আছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছে যে তেখেতে বাহিৰলৈ আহক, কিন্তু তেখেতেও বিচাৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ যে তেখেতে কম দিনৰ ভিতৰতে হয়তো ওলাই আহিব।